নমস্কাৰ, মই আজি ভেজ মিট বনাবলৈ ওলাইছোঁ। এয়া ভেজ মিট এনেদৰে কাটি লৈছোঁ। এটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু অকণমান বটি লৈছোঁ আৰু দুটা মিডিয়াম সাইজৰ আলু কাটি লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ বিলাহী কাটি লৈছোঁ। এতিয়া ভেজ মিটখিনি ফ্ৰাই কৰি ল'ব লাগিব। প্ৰায় 2-3 মিনিটমান মিডিয়াম ফ্লেমত এনেদৰে ভাজি ল'ব লাগিব। এতিয়া এইখিনি তেলতে দুটামান পাঁচফোৰণ দি লৈছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে যদি জ্বলা খায় তেনেহ'লে জলকীয়া কাটি দিব পাৰে। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া মই বিলাহীখিনি নিমখ দি দিছোঁ। জোখমতে নিমখ দি দিলে বিলাহী সোনকালে গলে, আৰু জোখমতে হালধিও দি দিছোঁ একেলগে। বিলাহীখিনি ভালদৰে গলি যোৱালৈকে ভাজি থাকিব লাগিব। গেছটো সিমত ৰাখিব। এয়া বিলাহীখিনি গলি গৈছে। এতিয়া তাত মই কাটি লোৱা আলুখিনি দি দিছোঁ। আপোনালোকে আলু বইল কৰিও ল'ব পাৰে। এয়া 2 মিনিটমান এনেদৰে লৰাই থাকিব লাগিব। আৰু তাত এচিকুট জিৰা গুড়ি দি দিছোঁ। এয়া 2-3 মিনিটমান আলুখিনি ভজাৰ পিছত এতিয়া ভেজ মিটখিনিও দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। লো ফ্লেমত আলুখিনি ভাজি লোৱাৰ পিছত এতিয়া তাত অকণমান পানী দি দিছোঁ। পানীখিনি অলপ অলপকৈ দিব লাগে। মই পানী সৰহকৈ দিছোঁ কাৰণ মই কেঁচা আলু দিছিলোঁ যে আলুখিনি ভালদৰে সিজিব লাগিব। আপোনালোকে যদি বইল আলু দিয়ে বেছি পানী নিদিলেও কথা নাই।
পানীখিনি দিয়াৰ পিছত 10-15 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত এনেদৰে ঢাকনি লগাই থৈ দিম। এয়া প্ৰায় 10-15 মিনিটৰ পিছত এয়া মই ঢাকনি গুচাই দিছোঁ। এয়া এটা ইলাইচি, এডোখৰা ডালচেনি, 2টা লং আৰু 2টা জালুক মই এনেদৰে পিহি লৈছিলোঁ। এতিয়া ইয়াত